আজি মই আপোনালোকৰ সন্মুখত এজ এ কনচাৰ্ণ চিটিজেন, ডিফুৰ এটা কনচাৰ্ণ চিটিজেন হিচাপে মই আপোনালোকৰ আগত আহিছোঁ। আপোনালোকে সকলোৱে জানে স্পেচিয়েল ৰিভিজন হৈ গৈছে কেইদিনমান আগতে, য'ত আমি গম পাওঁ তেওঁলোকে ডিলিশ্যন বা এডিশ্যন সেইটোৰ কাৰণে তেওঁলোকে এইটো প্ৰচেছটো কৰিছিলে। তো তাৰপিছত এতিয়া ড্ৰাফ্ট ভোটাৰ লিষ্ট ওলাইছে কেইদিনমান আগতে, তাৰপিছত আমাৰ হাতত মোৰ হাতত এই ড্ৰাফ্ট ভোটাৰ লিষ্টটো পৰিছে। তো মই বেলেগৰতো ক'ব নাযাওঁ, কিন্তু মোৰ নিজৰ ঘৰটোত হাউচ নম্বৰ 121 প্ৰদীপ ৰংপিৰ ঘৰ, ইটোত আমি আছো দেউতা, মই, ভাইটি আৰু মই কি কয় মা। তো আমি 4জন আছো। কিন্তু আজিৰ দিনাখন মই যেতিয়া ড্ৰাফ্ট ভোটাৰ লিষ্টটো চাইছো, এইটোত চাৰিজন মানুহ আমি চিনি নোপোৱা মানুহ ইয়াত দেখা পোৱা গৈছে। 4জন মালাকাৰ আমাৰ ছেইম হাউচ নম্বৰত সোমোৱা গৈছে। চ' মই সুধিব বিচাৰো বা মই ক'ব বিচাৰো যে এইটো ভুলটো কেনেকে হৈছে বা এইটো ভুলটো কাৰ হয় যে আজি ড্ৰাফ্ট ভোটাৰ লিষ্টত এটা মোৰ নিজৰ এড্ৰেছত, আমি হলো ট্ৰাইবেল মানুহ, আমি ৰংপি, তো ৰংপি ঘৰত মালাকাৰ নামৰ মানুহ কেনেকে সোমালে আমিতো নাজানো। তো এইটো মই ক্লেৰিফিকেশ্যন লাগে মোক অথৰিটিজৰ পৰা কি কেনেকে হৈছে। এট দ্য ছেইম টাইম আমি ডিচিৰ তাতো কাগজ দিম যে এনেকেকৈ হৈছে। মই আপোনালোকক প্ৰুফো দেখাই দিব পাৰো, আপোনালোকে চাব পাৰে। এইটো হাউচ নম্বৰ 121, ইয়াৰ পৰা এইটো দেউতা, মা, এইটো মই আৰু এইটো ভাইটি। কিন্তু এওঁলোক কোন হয় আমি নাজানো। এইবোৰ ওচৰৰ মোৰ নেইবাৰ্ছ হয়, তেওঁলোকে চব ঠিকে আছে। কিন্তু এই 4জন আমি নাজানো কোন হয়। মালাকাৰ বুলি হয়, যোনটো ৰংপি ঘৰত সোমোৱা হৈছে। চ' এইটো কাৰণে মই মই ক'ব বিচাৰো যে এতিয়া আমি সকলোৱে দেখিছো দেশত আমি লাষ্ট বিহাৰ ইলেকশ্যনত আমি কি হৈছে তো আমি চবে শুনাই পাইছো। চ' ৱেন চামথিং লাইক দিছ হেপেন্স, তেতিয়া আমিও কুৱেশ্যন কৰিবলগীয়া হৈ যাব, আমিও ভাবিবলগীয়া হৈ যাব যে এইটো কেনেকে হ'ল। সঁচাকৈ যোনটো বিহাৰত হৈছে সেইটো সঁচাকৈ ইয়াতো হৈ আছে নেকি বোলে আমি কুৱেশ্যন কৰিবলগীয়া হৈ যাব। কি কাৰণে কি SR কি কাৰণে কৰিছিলে, নহলে তেওঁলোকে সেই ৰিভিজন কি কাৰণে কৰিছিলে যদি তেওঁলোকে সেইটোত ভুলখিনি ওলাই মেলি তেওঁলোকে যদি শুধৰাব পৰা নাই, তেনেহলে কি কাৰণে SRটো কৰিছিলে সেইটো মই জানিব বিচাৰো। চ' বেচিকলি এইটো এটা কেছ হয়, কিন্তু মই ভাবো বা মই জানো যে তেনেকে আৰু ঢেৰ কেছেছ আছে যোনটো ৰেক্টিফিকেশ্যন দৰকাৰ আৰু যোনটোৰ এক্সপ্লেনেশ্যন আমি পাব লাগিব। তো মই এজ কনচাৰ্ণ চিটিজেন সকলোকে অনুগ্ৰহ কৰিছো আপোনালোকে চাওক, আপোনালোকে নিজৰ নিজৰ ভোটাৰ লিষ্টত চাওক, আপোনালোকৰ নাম যাতে উল্টা ফুল্টা হোৱা নাই, আপোনালোকৰ এড্ৰেছত যাতে বেলেগ মানুহৰ এড্ৰেছ বেলেগ মানুহ সোমাই থকা নাই। অচিনাকি মানুহ যদি কোনোবা আছে তেনেহলে আপোনালোকে ৰিপৰ্ট কৰক। কিন্তু ভোট চোৰী যোনটো হয় সেইটো আমি সকলোৱে জানো ডেমক্ৰেচিক এটেক কৰা হৈছে। আমি ভোট চোৰীটো ৰখাব লাগিব আৰু আই বিলিভ এভৰি কনচাৰ্ণ চিটিজেন, এভৰি চিটিজেনৰে দায়িত্ব হয় যে আমি এই বস্তুটো হ'ব নিদিওঁ। ইমানেই ক'ব বিচাৰিছো।